বৰ্তমান অসমত চামিউলৰ মৃত্যু আৰু এক্সিডেণ্টক লৈ পেলাই সমগ্ৰ অসমতে চৰ্চিত হৈ আছে আৰু চামিউলৰ মৃত্যুক গোটেই অসমখনে গভীৰভাৱে শোকৰ চাপ প্ৰদান কৰিছে। মানে বহুত দুখিত হৈ আছে অসমৰ প্ৰত্যেকজন লোকে। আৰু কি ক'ম, এনেকুৱা এটা পৰিস্থিতিত নিজৰ মাতৃয়ে গম পাইছে, নিজৰ যেতিয়া সন্তানক হেৰুৱাই এগৰাকী মাতৃয়ে বুকুখন শুদা হৈ গৈছে তেখেতৰ। আৰুনো কি ক'ম, নিজৰ সন্তানক কিমান কষ্টৰে ডাঙৰ দীঘল কৰে, ঘৰত হয়তো এটা ছাটো নিদিয়ে, কিন্তু এনেকৈ যেতিয়া এগৰাকী মানুহে, অচিনাকি মানুহে যেতিয়া নিজৰ সন্তানক মহতিয়াই থৈ যাব গাড়ীখনেৰে, আৰু নন্দিনী বোলা মানুহজনীৰ কথাই কৈছোঁ, কেনেকুৱা আচৰিত মানসিকতা হ'ব লাগিব সেই নন্দিনী বোলা মানুহগৰাকীৰ। সাম্যক জ্ঞানখন কোনো তেখেতৰ নাই, গাড়ীটো ঠিকেই চলায়, কিন্তু এক্সিডেণ্ট কৰোৱালে, ইমান ডাঙৰ এটা ঘটনা ঘটালে, তাৰপিছতো তেখেতে ঘূৰি আহি ল'ৰাটোক যে হস্পিটাললৈ লৈ যাওঁ সেইখিনিও তেওঁ দায়িত্ববোধ নকৰিলে। সঁচাকৈ বহুত নিন্দনীয়। তেখেতৰ কাৰ্যক গৰিহণা দিছোঁ তীব্ৰ ভাষাৰে। যদিও সময়ত উপযুক্ত চিকিৎসা পালে হয়, কিজানি সুস্থই হ'লে হয়। আৰু এনেকুৱা ধৰণৰ গতিবেগ আছিলেনে তেখেতে? সাধাৰণভাৱে এক্সিডেণ্ট কৰিলে মানুহে ল'ৰাটো অকণমান পৰি যায় বা চুঁচৰি যায়, কিন্তু তাই কেনেকুৱা ধৰণৰ স্পীডত থাকিব লাগিব যে ল'ৰাটোৰ 2খন ভৰি 1খন হাত ভাঙি যাব লাগে, ছিঙি গৈছে বুলি কোৱা শুনিছোঁ। কেনেকুৱা ধৰণৰ মৰ্মান্তিক এটা ঘটনা ঘটাইছে, তাৰপিছতো অনুশোচনা বোলা বস্তুটো নাই দেখা বাৰু বৰ্তমানলৈকে। আৰু বহুত বেছি বেয়া লাগিছে, দুখৰ সমবেদনা জ্ঞাপন কৰিছোঁ চামিউলৰ আত্মাক আমি। আৰু মই সেয়েহে ক'ব বিচাৰিছোঁ যে আজিকালি যদি আপুনি যদি চিধা ৰাস্তাৰেই থাকক বা আপোনাৰ গাড়ীৰ গতিবেগ যদি আপুনি সাধাৰণভাৱেও ৰাখে, কিন্তু দুৰ্বৃত্তই আহি পেলাই বা বিপৰীত পক্ষৰ মানুহে আহি পেলাই এনেধৰণৰ কাৰ্য সংঘটিত কৰা দেখা যায়। সেইকাৰণে মই অসমৰ প্ৰত্যেকজন লোকক কৈছোঁ, যিসকলে বাহন চলায়, সেইসকলে যাতে নিজৰ গাড়ীখন নিয়ন্ত্ৰণত ৰাখে আৰু নিজৰ গাড়ীখনৰ গতিবেগ যাতে সীমিত পৰিমাণৰ, যোনটো এটা লিমিট আছে, সেই লিমিট মতেই গাড়ীৰ স্পীডটো ৰাখে। কাৰণ নিজেও বাচক আৰু বেলেগকো থাকিবলৈ দিয়ক। আৰু কিনো ক'ম, বহুত বেছি বেয়া লাগিছে বৰ্তমানৰ যি পৰিস্থিতি হৈছে। আপোনালোকক সকলোকে কৈছে, ভালে থাকক, সুস্থ থাকক, সকলোৱে নিজৰ গাড়ী নিয়ন্ত্ৰণত ৰাখিব, যাতে অভাৰ স্পীডত গাড়ী চলাই কাৰোবাৰ জীৱন এনেধৰণে ধ্বংসৰ মুখলৈ ঠেলি নিদিয়ে।